আপোনালোকে চাই চাওঁ চেনেল ৰফ্ৰিন ব্লগ চ' গাইজ আজি আহিছোঁ আমাৰ ছাবস্ক্ৰাইবাৰ কেইজনমানৰ ডিমাণ্ডত চ' তেওঁলোকক লাগে এটা বাইক চেটত বহি চাই এটা ব্লগ চ' আহিছোঁ আজি বাইক চেটত ধুনীয়া চাই মানে চাইকেল চাবলৈ আৰু আপোনালোক দেখাম যে চাইকেলবিলাক কি কি ধৰণৰ চাইকেল পোৱা যায় কি কি ব্ৰেণ্ডৰ পোৱা যায় আৰু মানে প্ৰাইচসমূহ কেনেকুৱা আৰু মানে ধৰি লওক কোৱালিটি কেনেকুৱা চ' আজি আহিছোঁ তো বৰ্তমান এইখন হৈছে বাইক চেট আমাৰ লখিমপুৰৰ নিয়াৰ নেইবাৰৰ ওচৰতে আছে তো ব'লকচোন ভিতৰলৈ যাওঁ প্ৰাইচসমূহ জানি লওঁ বৰ্তমান দাদাৰ ওচৰত আছে এক্সেচৰিজ ধৰি লওক বাইকৰ চিটৰ পৰা ধৰি বটল ষ্টেণ্ড এইবিলাক আছে বহুত ধৰণৰ এক্সেচৰিজ এণ্ড বেগছ আছে এইবিলাক ট্ৰেভেল কৰা বেগছ আৰু এইপিনে বহুতো এক্সেচৰিজ আছে আপোনালোকে আহিব পাৰে টায়াৰ টিউব অল আছে চ' আপোনালোকে আহিব পাৰে এতিয়া আমি আমাৰ চাইকেলৰ ওপৰত যাম চ' এইখন চাইকেলৰ নামটো কি জেমিছ ন আচ্ছা এইখনৰ প্ৰাইচটো কিমান দাদা 44,000 চ' এইখন 44,000 গাইজ এইখনৰ নাম কি ফুজি অ'কে ফুজিখনৰ প্ৰাইচটো কিমান 48,000 তাৰপৰা এইখন কি দাদা মেৰিডা এইটো নামটো দেখিছে চাগে আপুনি এইবোৰ চব ফেমাছ ব্ৰেণ্ড হয় নামটো ব্ৰেণ্ড প্ৰাইচটো 52,000 দেখিছে ফ্ৰেমটো বহুত ধুনীয়া কোৱালিটি হয় ফ্ৰেম অ'কে নেক্সট আপোনাৰ এইটো পলিগন এইখনৰ প্ৰাইচটো কিমান দাদা 33,000 তাৰপৰা নেক্সট আহি গ'ল এইখন ইউনাইটেড অ'কে এইখন প্ৰাইচটো কিমান 58,000 চ' গাইজ চুলে গম পাই যায় এটা প্ৰিমিয়াম কোৱালিটি দেখিছে না ৱায়াৰডাল পূৰা এইপিনে ভাল হ'ব ন আচ্ছা এইপিনে গিয়াৰ চেয়াৰ চব মানে প্ৰিমিয়াম কোৱালিটি পাব আৰু কোৱালিটিবিলাক ভাল আৰু নেক্সট এইখন কি আছিলে বেল'ছ এইখনৰ প্ৰাইচটো 28,000 চ' এইখনো ধুনীয়া ফ্ৰেম কোৱালিটি বঢ়িয়া দেখিও ভাল লাগিছে আপোনাৰ গিয়াৰ চেয়াৰ আছে চ' গাইজ আৰু এখন আছে এখন প্ৰ' জাভা এইখনৰ দাম কিমান দাদা এইখনৰ দাম হ'ব 25,990 চ' এইখনো ভাল আজিকালি মানে চাইকেল মেইন যিহেতু আজিকালি পেট্ৰলৰ দাম কিমানখিনি বাঢ়ি গ'ল 100 টকা 109 টকা ইমানখিনি পেট্ৰল দিয়াতকৈ আজিকালি চাইকেল বেষ্ট চ' চাইকেল চলালে আমাৰ স্বাস্থ্যও ভালে থাকে ত' এইটো কাৰণে চাইকেল লওক চাইকেল মানে বেষ্ট আৰু আমাৰ এনাৰ্জিও ছেভ কৰে চ' এইবোৰ আউটডোৰৰ কাৰণে ৰেচিঙৰ কাৰণে দাদা এইবোৰ লৈ বহুত দূৰ ফুৰিবও যাব পাৰি অ'কে চ' এইখন হৈছে নাম প্ৰ' জাভা নেক্সট দাদা কি আছে ভেক্টৰ এইখন মাত্ৰ 8,300 চ' কোৱালিটিও বহুত ধুনীয়া 8,000ৰ হিচাপত চ' ভাল আছে এইখন জাষ্ট গিয়াৰটো নাই ন নেক্সট দাদা এইখন আছে ভেক্টৰ 91 এইখনৰ প্ৰাইচ কিমান দাদা 17,500 চ' এইখনো এটা ভাল কোৱালিটি হয় দেখিছে গিয়াৰ আছে কিন্তু এইবিলাকত নেক্সট দাদা নেক্সট আহিল ভেক্টৰ 91 এইখনৰ প্ৰাইচ 13,000 অ'কে এইখন আৰু এইটো হৈছে 50 আহিব তোমাৰ 20,800 এইটো চাই লওক মানে প্ৰিমিয়াম যোনকেইটা দাম যেনেকৈ প্ৰিমিয়াম কোৱালিটি তেনেকৈ আৰু টায়াৰ কোৱালিটি ভাল বঢ়িয়া চব ডিছ ব্ৰেক থকা আৰু এইখন কি দাদা 91 এইখনৰ প্ৰাইচ 18,500 অ'কে এইখন দেখিছে 91 18,500 তো নেক্সট আছে দাদা এইটো কি 91 একেই ন প্ৰাইচটো 23,000 এইখন আকৌ ফ্ৰেমটো পূৰা শ্লিম হয় দেখিও ভাল লাগিছে চিটি বাইক ন এইখন মানে আপোনালোকে ষ্ট্ৰীটত চলাই থাকিব পাৰে আৰু টাউন চাউন ধুনীয়াকৈ যাব পাৰে কিন্তু এইবিলাক লং দূৰৰ কাৰণে চ' গাইজ এইখিনিতে আৰু এটা কথা যিটো আমি আগতে পাতি চাইকেল যিটো চলাইছোঁ ন পাতি চাইকেলত আমি এটা ভুল কৰোঁ মানে কি আমি আগতে এটা এই মবিল জ্বলা মবিল ধুনীয়াকৈ ঢালি দি দিওঁ কিন্তু সেইটো কাম গিয়াৰ চাইকেলত কৰিব নালাগে গিয়াৰ চাইকেল যদি চেইনত আমি এইবিলাক কৰোঁ চেইনটো বেছি দিনৰ কাৰণে মানে নিটিকে চ' সেইটো কাৰণে আমাৰ ইয়াত স্পেচিয়েলি আছে লিউব চ' এইটো হৈছে আপোনাৰ গিয়াৰ চাইকেলৰ কাৰণে স্পেচিয়েলি এইটো কোনো জ্বলা মবিল নহয় এইটো এটা ভাল কোম্পানীৰ হয় চ' এইটো প্ৰাইচটো কিমান দাদা 430 চ' এইটো গিয়াৰ চাইকেল মেইনটেইনৰ কাৰণে এইটো বেষ্ট আৰু এইটো বেষ্ট লিউব ত' আপুনি এইটো সৰু ল'ৰাবিলাকে মানে নাজানে এইটো কথা চ' এইটো কাৰণে কৈ দিছোঁ আপোনালোকক আৰু এটা বস্তু ভাল পোৱা যায় যোনটো বস্তু মানে আজিকালি মানুহৰ কাৰণে দৰকাৰী মানে চাইকেলখনৰ স্পীডটো কিমান হৈছে ক'ত কিমান স্পীড ৰখাবলৈ মানে স্পীডটো কেনেকুৱা হয় চব ইয়াত নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আপোনাৰ এইটো হৈছে স্পীডোমিটাৰ কিছুমান আছে ডিজিটেল আৰু কিছুমান আছে ৱায়াৰলেছ অ'কে ৱায়াৰটো থকাটো আপোনাৰ টায়াৰত লগাই পিনি মিটাৰত যায় আৰু এটা আছে ৱায়াৰলেছটো এইটো নম্বৰ
ব্লুটুথ কানেকশ্যন ৱায়াৰলেছ চ' আপোনালোকে ইয়াত ল'ব পাৰিব মানে বহুত ভাল ভাল এক্সেছৰিজ আছে চ' গাইজ এটা কথা জানিবলগীয়া এতিয়া আমাৰ চাইকেলবিলাকত যোনবিলাক গিয়াৰ ইউজ হৈ আছে ন আজিকালি যিহেতু দেখিছে নাই গিয়াৰ চ' আজিকালি মানে গিয়াৰ মেইন মানে ষ্টাৰ্টিঙৰ পৰা দুটা কোম্পানীয়ে বনাইছিল গিয়াৰ চ' এটা আছিল চিমানো এইটো আপোনাৰ জাপানৰ পৰা আহে এইটো চিমানো চ' আৰু এটা আছে আপোনাৰ শ্ৰেয়া এইটো আপোনাৰ এইটো ন শ্ৰেম চ' এইটো মানে এইটো ক'ৰ পৰা আহে দাদা ইউ এছ এ পৰা আহে মানে এই দুটা মানে একদম পূৰা মানে ধৰি লওক ইণ্টাৰনেশ্যনেল আৰু অকল এই দুটা গিয়াৰ মানে মেইন ইউজ হয় বাকী বেলেগ কোম্পানী আছে কিন্তু এই দুটা মেইন ষ্টাৰ্টিঙৰ পৰা ন অ'কে গাইজ আৰু এটা কথা এতিয়া যিহেতু আমি এতিয়া চাইকেলখন কিনিলোঁ ন এতিয়া ধৰি লওক পটকৈ বেয়া হৈ গ'ল এতিয়া কি হ'ব চ' একো টেনশ্যন নাই কাৰণ আমাৰ ইয়াত যোনজন বাইক ছেটৰ যোনজন অ'নাৰ হয় ন তেখেতে নিজে এইবিলাক চব ৰিপেয়াৰিং কৰে অল আৰু ইয়াৰ ছাৰ্ভিচিং অল ৰিপেয়াৰিং চব কৰা হৈছে আপোনালোকে টেনশ্যন নল'ব ত' ইয়াত আহক বৰ্তমান আৰু দাদা যদি মোৰ ছাবস্ক্ৰাইবাৰ আহে ন মোৰ নামটো কয় অলপ হ'লেও ডিছকাউণ্ট পাব ন ডিছকাউণ্ট পাই যাব ন চ' ঠিক আছে আপোনালোকে আহক তলত ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে আৰু ইয়াতো ডিছপ্লেত দিয়া আছে চ' ইয়াতে কণ্টেক্ট কৰক দাদাজন বহুত ভাল হয় আৰু বৰ্তমান দাদাজন মানে ইমান এটা কেমেৰাত আহিবলৈ অকণ মানে বেয়া হৈছে চ' নেক্সট টাইম আৰু অলপ ভালকৈ মানে দাদা নেক্সট আৰু এখন দোকান খুলিম বুলি কৈছে তো তেতিয়া আমি ভালদৰে আৰু চাই ব্লগ এটা বনাম দাদাক লগ কৰি পিনি তো বৰ্তমানৰ কাৰণে ইমানেই চলাই ভিডিঅ' চাই ভাল আমাৰ এইটো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইখন ধুনীয়া ধুনীয়া বাইক মই ভাবিছোঁ এখন লৈ লওঁ নেকি চ' আজিলৈ বাই বাই